নমস্কাৰ, মই কিশোৰ দাস। আপোনালোক সকলোৱে জানে যে মই কৰ্কট ৰোগত আক্ৰান্ত হৈ আছোঁ আৰু মই যিহেতু চিকিৎসাৰ কাৰণে বোম্বেত আছিলোঁ, মাজতে গুৱাহাটী গৈছিলোঁ যদি আকৌ মই বিশেষ কাৰণত বোম্বেত আহিবলগীয়া হ'ল। গতিকে মই বোম্বেতে এতিয়া উপস্থিত আছোঁ আৰু ইয়াতে ট্ৰিটমেণ্ট চলি আছে। আৰু এতিয়ালৈ মই যিমানখিনি কাম কৰিছোঁ আপোনালোক সকলোৱে মৰম কৰিছে, আশীৰ্বাদ কৰিছে আৰু সেইটোলৈ মই আজি চাগে মোৰ মনোবলটো আজিলৈ বহুত ষ্ট্ৰং হৈ আছে। আপোনালোকৰ এই আশীৰ্বাদ পোৱাৰ কাৰণে সাহস পাইছোঁ আপোনালোকৰ পৰা বহুতখিনি। আৰু এইখিনিলৈ মই মোৰ নিজৰ এই ৰোগটোক মই পৰাস্ত কৰিবলৈ মই হেৰি কৰি আছোঁ যিমান পাৰোঁ, কাৰণ মোৰ উইল পাৱাৰটো থাকিলে মোৰ বেমাৰটো মোক হাৰাব নোৱাৰিব। গতিকে মই আপোনালোকৰ যিখিনি মৰম পাইছোঁ, আশীৰ্বাদ কৰিছোঁ, সকলোৰে কাৰণে বহুত বহুত ধন্যবাদ। আৰু মই এই বেমাৰটো হোৱাৰ আগতে মই এখন চিনেমা কৰিছিলোঁ, মোৰ মানে যিখন শেষ চিনেমা লাষ্ট কৰিছিলোঁ, সেই চিনেমাখনৰ নাম হৈছে দাদা তুমি দুষ্ট বৰ। অতি সোনকালে আপোনালোকৰ মাজত আহি আছে আৰু এই চিনেমাখন হৈছে বহুত বেছি হাস্যমধুৰ আৰু ৰোমেণ্টিক হয়। বহুত ভাল পাব আপোনালোকে, মোৰ দৃঢ় বিশ্বাস এইখন চিনেমা চাই আপোনালোক সকলোৱে ভাল পাব আৰু পেচা বাচুল বুলিয়ে ক'ব লাগিব আপোনালোকে যদি চায়। গতিকে সকলোৱে চাব, মোৰ বহুত আশাবাদী চিনেমাখনক লৈ। আৰু আপোনালোকে মৰম কৰিব, আশীৰ্বাদ কৰিব, যাতে অনাগত দিনত মই আকৌ নিজৰ কৰ্মস্থানত গৈ আপোনালোকক মনোৰঞ্জন দি যাবলৈ মই সক্ষম হওঁ। ধন্যবাদ। এই মোৰ ক্ষেত্ৰত অৰ্জুন একলব্য আৰু কৰ্ণৰ পিছত মোৰেই নামটো আহিব লাগে। ঐ 500 টকাৰে দিৰা। 500 টকাৰে ট্ৰিটমেণ্ট কৰাই ল'বি আৰু বাপেক হ'ব পাৰে নে নোৱাৰে ডক্তৰক সুধি আহিবি। এই পুৰণা বিল্ডিঙৰ পিছফালে অল দ্য বেষ্ট। থেংক ইউ। দিনততো তোমাৰ মা দেউতা স্কুলত থাকে ন? মাষ্টৰ যেতিয়াতো স্কুলতে থাকিব, কিয়? বঢ়িয়া। সি আপোনাৰ ল'ৰা নহয় জানো? এইটো তুমিহে জানিবা। কি ক'লে? কি কথা ক'বলৈ আহিছ হা? সি মোৰ বয়ফ্ৰেণ্ড। এইকেইদিনতে মোক আঙুঠি পিন্ধাম বুলি কৈছে। আঙুঠি পিন্ধাম বুলিহে কৈছে। মোক চা, এই আঙুঠি পিন্ধাই হৈছে। আঙুঠি ফুল তই মোৰ ককা দেউতাৰ দিনৰ মাটি কাকো নিদো, মই খেতি কৰিম। বৰ ইমোচনেল ডাইলগ দিয়। তোৰ কাৰণে গাঁৱৰ মানুহৰ আগত মই মুখ উলিয়াব নোৱাৰা হৈছো। তেনেহ'লে পিঠি উলিয়াই যাবি। সেই ল'ৰাজনে তোমাক কিবা এটা কৈছে নেকি? এই ৰাস্তা দি যোৱা মানুহক এনেকে চিঞৰে, অলপ মেণ্টেল হয়। মই তোমাক কথা এটা ক'ব পাৰো নেকি? চিয়ৰ, সোধা না। মই তোমাক কোন বে? বৰষা, আমাৰ গাঁৱৰে। বৰষা বা বুকুখন তিতি গ'ল। মাংসত আদা নহৰু দিয়া নে? আদা নহৰু দিওঁ। আদা নহৰু পিচি দিয়া, মিক্সিত দিয়া। নাই নাই, খুন্দনা আছে আমাৰ। দেউতা, মই বিয়া হ'ম। হা? তই গাড়ীৰ পিছফালে কি কৰিছ? অনাথ দা, অকমান প্ৰেমজনিত কেছ। বঢ়িয়া।